এভৰিৱান গুড মৰ্নিং আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকৰ আগত আহি পালোঁ আৰু টাইটেল আৰু থাম্বনেইল চাই আপোনালোকে গম পাইছেই চাগে যে আজিৰ ভিডিঅ'টো কিহৰ ওপৰত হ'ব গৈ আছে চ' বলক মোৰ সৈতে আমি যাম আৰু কোনোবাই যদি নতুনকৈ চাই আছে চেনেলটো প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব যাতে আহিবলগীয়া সকলোবোৰ ভিডিঅ' আপোনালোকে পোনপ্ৰথমে পায় আৰু সেইটো লাইক কৰি দিয়ক চ' এতিয়া আমি ৰখি আছোঁ বাও ৰখিছোঁ পাপাও ৰখি আছে গাড়ী আহি আছে চ' আমি এতিয়া যাম আপোনালোকে বলক মোৰ সৈতে এতিয়া আৰু ইফালে দোকানবোৰ আছে আৰু এতিয়া আজি আগৰ পৰাই পাৰ্কিং দিছে এইখিনি আমি খোজকাঢ়ি যাব লাগিব চ' যিমান দূৰ পৰা দেখাবলৈ চেষ্টা কৰি আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব বুলি আশা কৰিম এতিয়া আমি ওপৰত উঠি আহিলোঁ আৰু ফাৰ্ষ্টতে আপোনালোকে এটা গণেশ মন্দিৰ পাব মোৰ পিছত সেইটো আছে আমি বাহঁতক ৰখি আছোঁ বাহঁত আহিলে আমি যামগৈ চ' আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব বুলি মই আশা কৰিলোঁ এতিয়া আমি গণেশ মন্দিৰৰ পৰা ওলালোঁ আৰু এতিয়া আমি আগলৈ গৈ আছোঁ আগলৈ কি পাওঁ সকলোবোৰ দেখাবলৈ চেষ্টা কৰিম আৰু এতিয়া অকণমান সময় যাব লাগিব তাৰপিছত নেক্সট মন্দিৰটো পাম ৰাস্তাতে মন্দিৰ পাইছে কিন্তু এইটো মন্দিৰটো হোৱা নাই এতিয়ালৈ আপোনালোকে মন্দিৰটো হোৱা নাই বনাইহে আছে আৰু ইয়াতে ৰ'দ দিছে যদিও একদমেই গৰম লগা নাই আৰু ধুনীয়া বতাহ বলি আছে আৰু দেখিছে আপোনালোকে কিমানবোৰ গছ আছে চাৰিওফালে চ' একদমেই গৰম লগা নাই ইয়াতে আমি অকণমান সময় গছৰ তলত আছোঁ পাপা আৰু মই আৰু বা আৰু বাৰ ফ্ৰেণ্ড সেইবিলাকে লাইনত আছে আমি অকণমান সময় আছোঁ আৰু লাইন দেখিছেনে আপুনি এই সেইটো ছাইডৰ পৰা লাইন আছে একদম ইফালেদি গৈ একদম ওপৰলৈ আছে লাইন মানে বাবা একদম লাইনত লাগি পেলাইহে যাব পাৰিব এনে যাব নোৱাৰে ত' ইয়াতে পুৱাই আহিলে তেতিয়াই সোনকালে হয় কিন্তু অকণমান আমি আহোঁতে 9টা বাজি গ'ল 9টা 12ত আহি পাইছোঁ তাৰ কাৰণে আমি ইমান লাইন পাইছোঁ যদি আপোনালোকে পুৱাই আহে তেতিয়াহ'লে আপোনালোকে ইমান লাইন নাপাব এতিয়া চাই লওঁ লাইনত থাকোঁ নেক্সট আকৌ আপোনালোকক যিমান দূৰ পাৰোঁ দেখাবলৈ চেষ্টা কৰিম পাপা কেনেকুৱা লাগিছে বঢ়িয়া লাগিছে ঠিক আছে আপোনালোকক দেখাই আছোঁ
আৰু এতিয়া অকণমান ফটো চটো উঠি পেলাই যাম তাৰপিছত আপোনালোকে ফটোসকলে চাই থাকিব আৰু এতিয়া আমাৰ সেয়া কৰা হৈ গ'ল ফটো চটো উঠিলোঁ আৰু এতিয়া আমি গৈছোঁ ঘৰত যাওঁ ৰাস্তাত কি কি কৰোঁ কি নকৰোঁ সকলোবোৰ আপোনালোকক দেখাই যাম বাহ কেনেকুৱা লাগিল আমি গৈ আছোঁ আপোনালোকে চাই থাকক আৰু এয়া ভোগ খাবলৈ দিছে শাওণৰ মাহৰ গোটেই এমাহ মাৰোৱাৰীবিলাকে এনেকৈ খুৱায় আৰু বহুতে টেষ্টি আছিল খাবলৈ বাহ এয়া বাহঁতে কিবা বস্তু কিনি আছে আমি অকণমান পিছত যাম আৰু ইয়াতে পেলাইছে বৰষুণ ত' আমি যাই আৰু এতিয়া আমি বৰ্তমান ঘৰ আহি পালোঁ আৰু বতৰটোও বেয়া কৰিছে একদম মেঘামেঘি কৰি দিছে চ' এতিয়া আমি ঘৰ আহি পালোঁ ভিডিঅ'টো যদি এইখিনিলৈকে চাই আছে আপোনাক ধন্যবাদ আৰু এটা লাইক কৰি দিব যদি ভাল লাগিছে আৰু নতুনকৈ চাই আছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু এতিয়া মই ঘৰত যাওঁ ফ্ৰেছ হওঁ আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল যদি চাই ভাল পালে প্লিজ কমেণ্টত জনাব আৰু আকৌ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে বাই